হেল্ল' কি খবৰ আৰু আজি মানে আমাৰ কামৰ যাম সেইকাৰণে ভিডিঅ'টো আজি দিনৰ 3টা বজাৰ পৰা আৰম্ভ কৰিছোঁ। এইটো ঘৰৰ ওচৰৰ ৰাস্তাটো ভাঙি আছে, তো এইটো মেৰামতি কৰি আছে মিলি কেনে নিগনিয়ে কুটি দিছিলে মানে। ঠিক আছে বাবু, খানা নাখাই লৈ জলদি। তাৰমানে বিহুৰ মিটিং আছে, বিহুটো আহি গ'ল আৰু বিহু আৰু 1 মাহে আছে, এতিয়া ফেব্ৰুৱাৰী চলি আছে আৰু মাৰ্চ মাহটো আছে, মাৰ্চৰ পিছত এপ্ৰিলৰ তো বিহু আহি আছে। তো বিহুৰ মানে আজি মিটিং আছে, তো বিহু মিটিঙত আজি আহিব লাগিব। 3টা বজাত টাইম আছিলে, তেতিয়া বাৰু এতিয়ালৈকে মানুহবোৰ অহা নাই বাৰু, আৰু অলপ দেৰি পিছতে হ'লে হ'ব আৰু। যিহেতু মিটিং এতিয়া হোৱা নাই, মানুহ অলপ দেৰি আছে, তো সেইকাৰণে মানে ভাবিলোঁ অলপ ভাড়াকৈ মাৰি লওঁ। তো টমটমতে ওলাই আহিলোঁ ভাড়া অলপ মাৰি লওঁ বুলি। ভাড়াটো মৰাৰ পিছত তাৰপিছতহে মিটিংখনলৈ যাম আৰু। যে বিহুটো তাৰমানে সোনকালে আহে, বিহু আহিলে নহয় আপোনালোকে গম পায়নে। আমাৰ মানে আপোনাৰ ফালে আহে নাহে নাজানে মই সোনকালে, আমাৰ ফালে আকৌ সোনকালেই আহে বিহুটো। এটা ফালে আৰু মানে হয়, তো সেইকাৰণে বিহুলৈ মিটিংখনত আছোঁ, আগৰ পৰা যাব লাগিব। তাৰমানে এইখনেই প্ৰথম বিহু মানে পতা প্ৰথম বিহু হয়। বিহুটো আমাৰ ফালে যে একদম সোনকালে আহে নহয়। প্ৰথমতে বিহু আমাৰ মাৰ্কেটতে আহে, বেলেগত কেতিয়া আহে নাজানো দেই। মানে আমাৰ গাঁৱৰ সকলো ৰাইজে মানে একেলগে কাম কৰি বা একেলগে মিলি কেনে মানে বিহুখন পতা হয়। তো বিহুখন বহুত পুৰণা বিহু হয়, যাতে নপতাকৈ থাকিব নোৱাৰি, পাতিবই লাগে বিহুখন ধৰক। তাৰপিছত অলপ জেগাত যাওঁ আৰু তাত দেখাওঁ কিনো হয়, কেনেকৈ কিনো কৰে মিটিং। বলক, এইটো ষ্টেট, ইয়াতে হয় বিহুখন, এখন খেলপথাৰতে বিহু হয়। গ'লোঁ মেইন জেগাত, তো সেই মেইন জেগাত আছোঁ আৰু এখন খেলপথাৰতে আছোঁ, এখন বিলতে হয় বিহুখন। তো মই দেখাই আছোঁ মিটিঙত। হৈছে আমি পঢ়া স্কুল, এইখনতে পঢ়িছিলোঁ আগতে, এখন পঢ়া স্কুল আৰু ইয়াতে আছে মিটিং। বিহুখন আছে, এখন স্কুলত মানে আগতে 4লৈকে আছিলে, এতিয়া 5লৈকে হ'ল স্কুলখনত। এতিয়া বোলক এইটো মজা লাগিছে, ৰাষ্ট্ৰীয় সংগীত এনেকৈ কি ধুনীয়াকৈ আঁকি থোৱা আছে, এনেকৈ বৰ্ডে ৱালে আঁকি থৈছে চব। আমাৰ সময় এনেকুৱা নাছিলে বাৰু, এতিয়া ৰিচেণ্টলি এইবোৰ আঁকি হৈছে। মিটিং আৰম্ভ হৈ গ'ল, তো মই লাষ্টত লাহে লাহে মনে মনে আৰু মিটিং শুনি ভিডিঅ' কৰি আছোঁ। চাইন চলি আছে ইয়াতে। বিষয়বস্তু হৈছে যোৱা বছৰ যি আমাৰ 2022 বৰ্ষৰ যি আমাৰ কেন্দ্ৰীয় তালিকাখন আমি উলমালৰে আমি পাওঁ। প্ৰায় 40খন অৰ্থাৎ 1800 পেজ পোৱা হৈছিলে। গতিকে তাৰ সমান্তৰালকৈ মাৰ্কেটা সমষ্টিবাসী ৰাইজৰ উভয় সমৰ্থন আৰু সহায়ৰ ব্যৱহাৰ কৰা হয়। কণ্ঠশিল্পী সমিতিৰ তৰফৰ পৰা কণ্ঠশিল্পীয়ে আমাৰ যি লেডি সংগীত কণ্ঠশিল্পী তেখেত আহিছিলে, তেখেতক আমি সমিতিৰ ফালৰ পৰা 75,000 আমি দিয়া হৈছিলে। হুঁচৰি প্ৰথম দিনা মুকলি বিহু আমি আমাৰ অৱলম্বন কৰিছিলে, তেওঁলোকক 4,000 টকা দিয়া হৈছিলে। ঝুমুৰৰ বাবে তেওঁলোক দিয়া হৈছিলে 3,000 টকা ঝুমুৰ দলটিক। চাফাই ৰাইজে যদি কিবা দুআষাৰ আগবঢ়াব বিচাৰে, মই লগতে আৰু এটা কথা উল্লেখ কৰিছোঁ, বিহু সমিতিৰ খোৱাৰ বাবদ বিচাৰকৰ মাননি, নামঘৰৰ শৰাই আৰু সমিতিৰ কিছু অন্যান্য খৰচৰ বিলসমূহ অংগ কৰিব নোৱাৰাৰ বাবদ এতিয়া আহি গ'ল চাহ আৰু দি আছে চিঙৰা, খাই লওঁ দেই চিঙৰা চাহ।
মিটিং বোলে চিঙৰা চাই মেইন আৰু নে কি কয় চিঙৰা চাই মেইন মিটিঙত চিঙৰা চাহটো খাবলৈহে আহিছিলোঁ নেকি হৈ গ'ল মিটিং শেষ হ'ল যাওঁ ঘৰে ঘৰে হৈ গ'ল মিটিং শেষ